স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক আজি মই আপোনালোকৰ লগত এটি নতুন বিষয়ৰ ওপৰত কথা পাতিম বুলি আহিছোঁ। যদি মোৰ কথাখিনি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ কথাখিনি আপোনালোকে শেষলৈকে শুনিব। আহক তেতিয়াহ'লে কথাখিনিৰ মাজলৈ যাওঁ। আজি মই আপোনালোকৰ লগত কথা পাতিম বুলি ভাবিছোঁ যে মানুহে কৰা সকলো কাম গ্ৰহণযোগ্য নহ'বও পাৰে। সেই বিষয়টোৰ ওপৰত আমি আজি দুএষাৰ কথা পাতিম। যদি মোৰ কথাখিনি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ কথাখিনি আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব। আহক তেতিয়াহ'লে কথাখিনিৰ মাজলৈ যাওঁ। চাওক, আমি মানুহ হিচাপে আমি কাম কৰি ভাল পাওঁ। বিভিন্ন কামেৰে আমাৰ চিনাকি। গতিকে এই যি আমি কাম কৰোঁ, সেই কাম কৰি আমি এটা আনন্দ অনুভৱ কৰোঁ আৰু সেই আনন্দতাই আমাক মানুহ হিচাপে জীয়াই থাকিবলৈ সাহস আৰু প্ৰেৰণা দিয়ে। কিন্তু আমি যি কাম কৰিম সেই কাম আমাৰ কেনেধৰণৰ হ'ব বা আমি কৰা কামটো কিমান দূৰ গ্ৰহণযোগ্য সেই বিষয়ে আমি কৰিবলৈ যোৱাৰ আগতে চিন্তা চৰ্চা কৰিব লাগে। কাৰণ যিটো কৰ্মই আপোনাক আনন্দতা দিব, যিটো কৰ্মই আপোনাক জীৱনৰ বাটত আগবাঢ়ি যোৱাত সহায় কৰিব, সেই কৰ্মটো আপুনি কৰিবলৈ যাওঁতে আপুনি চিন্তা চৰ্চা কৰিব লাগিব যে সেই কৰ্মটো কিমান গ্ৰহণযোগ্য। সেই কৰ্মটো আপুনি ভাল পোৱাৰ লগতে সমাজৰ 10জন মানুহৰ কাৰণে সেইটো গ্ৰহণযোগ্য হয় নে নহয়। আপুনি যি কামেই নকৰক লাগে আপুনি আনন্দতা পাব বা আপুনি জীৱনৰ বাটত আগবাঢ়ি যোৱাত সহায় কৰিব। কিন্তু সেই কামটো কৰিলে যদি আমাৰ সমাজত কাৰোবাৰ ক্ষতি হ'ব বা সেই কামটোৰ জৰিয়তে সমাজৰ পৰা এটা আমাৰ উপকাৰ নহ'ব আৰু যিটো কামৰ দ্বাৰা সমাজ এখন কলুষিত হ'ব, তেনেকুৱা কাম আমি কৰিবলৈ কেতিয়াও যাব নালাগে। আমি সেই কৰ্মটো যদি কৰি ভালো পাওঁ বা আমাৰ সেই কৰ্মৰ জৰিয়তে আমাৰ জীৱন নিৰ্বাহ হৈ আছে, তথাপিও সেই কৰ্মৰ পৰা আমি বিৰত থাকিব লাগে। আমি জীৱনত এনেকুৱা কৰ্ম কৰিব লাগে যিটো কৰ্মৰ দ্বাৰা নিজৰ লগতে আন 10জনৰ সমাজখনৰ এক উপকাৰ সাধন হয়। আপুনি সমাজত জীয়াই আছে অকল আপুনি নিজৰ কাৰণে নাভাবিব। কাৰণ নিজৰ কাৰণে আপুনি ভাবি লৈ যদি আপুনি ভাল পোৱা সকলো কাম কৰি যাবলৈ বিচাৰে, তেন্তে এখন সমাজ সুস্থিৰ মানসিকতাৰে জীয়াই থাকিব নোৱাৰে। কাৰণ আজি সমাজত দেখা যায় এনে কিছুমান কাম কৰি মানুহে ভাল পায়, যিবোৰ কাম আমি অনুভৱ কৰিবলগীয়া হয় যে মানুহে মানুহৰ শাৰীত থিয় হৈ এনেকুৱা কৰ্মৰ জৰিয়তে মানুহে জানো জীৱন নিৰ্বাহ কৰিব পাৰে, এনেকুৱা আমাৰ অনুভৱ হয়। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ, গতিকে মানুহ হিচাপে আমি যেতিয়া পৃথিৱীত জীয়াই আছোঁ, গতিকে আমি এনেকুৱা কৰ্ম কৰিব লাগিব যিটো কৰ্ম আমাৰ সমাজখনে, আমাৰ পৰিয়ালটোৱে, আমাৰ নিজৰ এটা সুখী অনুভৱ আমি কৰিব পাৰোঁ আৰু সেই সুখী অনুভৱতাই এখন সমাজক সুস্থিৰ মানসিকতাৰে সমাজখন জীয়াই থাকিবলৈ সহায় কৰিব পৰা এনেকুৱা এটা কাম আমি কৰিব লাগে। গতিকে আজি ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰোঁ যে আমাৰ ভাল লাগিলেই আমি সকলো কাম কৰিবলৈ যাব নালাগে। গতিকে আমি কামটো কৰাৰ আগত এই কামটো কিমান দূৰ গ্ৰহণযোগ্য সেই কথাটো আমি বিচাৰ বিবেচনা কৰিহে যিকোনো কাম এটা আমি কৰিবলৈ যাব লাগে আৰু সেই কামটোৰ জৰিয়তে আমি জীৱনৰ বাটত এখোজ এখোজকৈ আগবাঢ়ি আমাৰ জীৱনৰ যি সপোন আছে, জীৱনৰ যি ভাৱনা আছে, সেইখিনি আমি পূৰাবলৈ যাব লাগে। কৰ্ম সকলোৱেই কৰে, গতিকে কৰ্ম সকলো ক্ষেত্ৰতেই গ্ৰহণযোগ্য সেইকাৰণে নহয়,
কাৰণ যিবোৰ কৰ্মৰ জৰিয়তে এখন সমাজ শুদ্ধ পথে যাব নোৱাৰে, এখন সমাজ কলুষিত হৈ পৰিব পাৰে। গতিকে তেনে কৰ্মৰ পৰা আপুনি বিৰত থাকক, যাতে সেই কৰ্ম কৰি আপুনি ভাল পালেও, আপুনি জীৱন নিৰ্বাহ কৰিলেও, আপোনাৰ জীৱনৰ বাটত আপুনি খোজ দিবলৈ সাহস আৰু প্ৰেৰণা পালেও সেই কৰ্মৰ পৰা আপুনি আঁতৰি থাকক। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰোঁ যে এনে কৰ্ম কৰক, যি কৰ্মই আপোনাৰ লগতে 10জন মানুহৰ সহায় হ'ব আৰু এখন সুস্থ সবল সমাজ আমি গঢ়ি উঠাত সেই কৰ্মৰে আমি অৰিহণা যোগাব পাৰোঁ। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত ইমানতে আলোচনা কৰিলোঁ। নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।